জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ মাতৃৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে সামাজিক মাধ্যমৰ যোগেদি এটি ভিডিঅ' প্ৰস্তুত কৰি তেওঁৰ মাতৃৰ সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰি তেওঁৰ মাতৃৰ খবৰটো জনালে। আপোনালোকক সবিশেষ জনাম। আপোনালোকক কি জনালে আপোনালোকক নাহিদ আফ্ৰিনে তেওঁৰ মাতৃৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে শেষলৈকে কোনো স্ক্ৰিপ্ট নকৰাকৈ মোৰ ভিডিঅ'টো চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে দিলে মাতৃৰ এটি খবৰ। এইখিনিতে জনাই দিয়ে তেওঁৰ মাতৃ বৰ্তমান অসুস্থ হৈ পৰিছে, অসুস্থ হৈ আছিল আৰু বৰ্তমান তেওঁ দিল্লীত চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল আৰু বৰ্তমান তেখেতৰ মাতৃ সুস্থ হৈ উঠিছে। এই কথা তেওঁ সামাজিক মাধ্যমৰ যোগেদি জনাইছে। অনুৰাগীসকলক আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ মাতৃ সোনকালে সুস্থ হৈ উঠক তাৰে কামনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। তো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে আপোনালোকে নতুনকৈ যদি চাই আছে, প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। তো ঠিক আছে, বাই।